17টা পঞ্চায়তত 17 গৰাকী বিধায়কক দায়িত্ব দিছে আৰু পীযুষ হাজৰিকা বিগত এসপ্তাহ ধৰি বিহালীত বাহৰ পাতি বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে উঠি পৰি লাগিছে। মানে এটা বস্তু মই শত্ৰু হলেও প্ৰশংসা কৰিম যে বিজেপিয়ে নিৰ্বাচনটো সিৰিয়াছলি খেলে। বিজেপিয়ে নিৰ্বাচন সদায় সিৰিয়াছলি খেলে। সৰু নিৰ্বাচন এটাতো গোটেই মন্ত্ৰী চন্ত্ৰী গোটেইকাল বহি লয় আৰু পৃথিৱীৰ সমস্ত টকা আনি 2 নম্বৰী টকাবিলাক আনি পুৰা তাতে ঢালি দিয়ে। বিজেপিৰ মানে এই নিৰ্বাচনত যে সিৰিয়াছলি খেলে তাৰ বিপৰীতে আমি বিৰোধীবিলাকে কিন্তু নিৰ্বাচনটোক একদম ঢিলাকে চাওঁ। আজিৰ দিনটোতো দুখ লাগে যে আজিৰ দিনটোতো বিৰোধী ঐক্যমঞ্চই আমি সঠিকভাৱে এতিয়ালৈকে কেণ্ডিডেট ঠিক কৰা নাই। এতিয়ালৈকে আমাৰ মাজত বাৰম্বাৰ আলোচনা হৈ কি ইছ্যুজক লৈ কি ষ্ট্ৰেটেজি কৰিব লাগিব আৰু কোন কোন মানুহ বহি লৈ কোনটো সমষ্টিত আমি জিকাব লাগিব। বিজেপিয়ে যেনেকৈ প্ৰত্যেকটো পঞ্চায়ততে এজন এজন MLA বহাই দিছে, আমাৰ বিৰোধী পক্ষৰো MLA আছে, বিৰোধী পক্ষৰো ডাঙৰ নেতা আছে, বিৰোধী পক্ষৰো আমাৰ কাম কৰিব পৰা পুৰা সাংগঠনিক কাম জনা মানুহ আছে, কিন্তু আমি বিৰোধী পক্ষই এতিয়ালৈকে ইউনাইটেডলি এই কামটো কৰিবৰ কাৰণে এতিয়ালৈকে প্ৰচেষ্টা লোৱা নাই। মানে বিজেপিৰ লগত নিৰ্বাচনত হৰাৰ এটা প্ৰধান কাৰণ কিন্তু এই মেনেজমেণ্টটো, ইলেকশ্যন মেনেজমেণ্টটো। বিজেপিয়ে সদায় চিৰিয়াছলি লয়, বিজেপিয়ে সদায় কোটি কোটি টকা খৰচ কৰে। মই নিজে দেখিছিলোঁ যোৰহাট লোকসভা সমষ্টিত বিজেপি দলে 100 কোটি টকা খৰচ কৰিছে, কিন্তু তাৰ পাছতো জনতাৰ সদিচ্ছাৰ কাৰণে বিজেপি তাত হাৰি গৈছে। এতিয়াও মই ভাবোঁ যে বিজেপি দল হাৰিব উপ নিৰ্বাচনত, কিন্তু তাৰ কাৰণে আমি সঠিক প্ৰাৰ্থী নিৰ্বাচন কৰিব পাৰিব লাগিব ইউনাইটেডলি, গোটেইখিনিয়ে মিলি সঠিক নিৰ্বাচন কৰিব লাগিব পাৰ্টি। নাম্বাৰ 1। নাম্বাৰ 2, আমি সঠিকভাৱে গোটেইকেইটা দল ঐক্যবদ্ধ হ'ব লাগিব আৰু গোটেইকেইটা দলে ঐক্যবদ্ধভাৱে ষ্ট্ৰেটেজি তৈয়াৰ কৰি আমি একেলগতে কামত আগবাঢ়িব লাগিব। কিন্তু আপোনালোকে নিজে কৈছে যে যোৱা আমি দেখিছোঁ 15 দিন ধৰি MLA বিলাক বিজেপিৰ বহি আছে, কিন্তু আমাৰ বিৰোধী পক্ষৰ নেতৃবৰ্গ এতিয়ালৈকে আমি নিৰ্বাচনৰ কাৰণে বহি লোৱা নাই। অকল গৌৰৱ গগৈহে ঘূৰিছে। মানে এজন মানুহেতো অকলে ঘূৰি ফুৰিলেতো একো নহ'ব ন, সেইটোতো একো নহ'ব। মানে বাহিৰত তেনেকৈ হাৱাত ইলেকশ্যন কেতিয়াও নিজিকে, অকল হাৱাটোৱে অলপ 10%হে জিকাব পাৰে। প্ৰথমতে সংগঠন কৰিব লাগিব, প্ৰত্যেকটো বুথ কমিটি কৰিব লাগিব, প্ৰত্যেক বুথত দায়িত্ব ল'ব লাগিব, প্ৰত্যেক বুথৰ মানুহক ভোট দিয়াবৰ কাৰণে লৈ যাব লাগিব। সেই কামটো যিটো মেনেজমেণ্ট, ইলেকশ্যন মেনেজমেণ্ট বা বুথ মেনেজমেণ্ট, সেই কামটো আমি সঠিকভাৱে নকৰাৰ কাৰণে বিজেপিয়ে সদায় চান্স লৈ আছে। সেইকাৰণে আজিৰ দিনটোত মই আকৌ কওঁ যে হাৰিয়ানা নিৰ্বাচনে প্ৰমাণ কৰিছে যে বিৰোধী ঐক্যবদ্ধ নহ'লে হাৰে। পীযুষ হাজৰিকাই কৈছে যে অসম হাৰিয়ানা মডেল হ'ব বোলে। 3বাৰ তেওঁলোকে বিজেপি জিকিছে, অহাবাৰ আকৌ বিজেপি অসমত জিকিব আৰু হিমন্ত বিশ্ব। মই এটা কথা আপোনালোকক একদম খাটাংকে ক'ব পাৰোঁ যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ নাহে। মই এইটো আপোনাক ভৱিষ্যতবাণী কৰি গৈছোঁ আপোনালোকৰ বিশ্বনাথ চাৰিআলিত যে 2026 চনত অসমৰ ৰাইজে বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে অসমৰ ৰাইজে বিজেপি আৰু তেওঁলোকৰ লগৰ পাৰ্টিবিলাকক ব্ৰহ্মপুত্ৰত বিসৰ্জন দিবৰ কাৰণে ৰৈ আছে। পূজাত যেনেকৈ শেষৰ দিনা বিসৰ্জন দিয়ে নে নাই মূৰ্তিক, ঠিক তেনেকৈ অহা 26 চনৰ নিৰ্বাচনত বিজেপি দলক অসমৰ ৰাইজে বিসৰ্জন দিবৰ কাৰণে ৰৈ আছে। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল লুণ্ঠন। কোনো মানুহক শান্তিত থাকিবলৈ দিয়া নাই। প্ৰত্যেক ঘৰ মানুহৰ পৰা স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন কৰিছে, প্ৰত্যেক ঘৰ মানুহৰ পাকঘৰৰ পৰা লুণ্ঠন কৰিছে। গেছ চিলিণ্ডাৰটো 414 টকাৰ পৰা গৈ এতিয়া 1152 টকা হৈ গ'ল। মচুৰ দাইলকণ 1 কেজিত 48 টকা আছিলে, সেইটো গৈ এতিয়া 120 টকা হৈ গ'ল। 80 টকাৰ মিঠাতেলটো গৈ এতিয়া আজিৰ দিনটোত আপোনালোকে সকলোৱে দেখিছে যে 220 টকা মিঠাতেল হ'ল। আমি যিটো মুৰ্গীৰ ডিম, ব্ৰইলাৰ মুৰ্গীৰ ডিম 2 টকাত কিনি খাইছিলোঁ বিজেপি চৰকাৰ অহাৰ আগত 2014 চনত, সেই মুৰ্গীৰ ডিমটোৰ দাম এতিয়া 8 টকা হ'ল। নিমখ যিটোত আমি 2 টকা কিনিছিলোঁ সেইটো 20 টকা হ'ল। মানুহক এনেকুৱাকৈ বিজেপিয়ে লুণ্ঠন কৰিছে আৰু সেই লুণ্ঠনক লুকুৱাবৰ কাৰণে তেওঁলোকে 1250 টকীয়া অৰুণোদয় আঁচনি উলিয়াইছে। সেইকাৰণে মানুহে বুজি উঠিছে যে এই চৰকাৰখন হ'ল মানে বাহিৰৰ পৰা অকণমান পইচা দি গোটেই ভিতৰৰ পকেটটো লুটি নিয়া চৰকাৰ। সেইকাৰণে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে এবাৰ ৰৈ আছে। আপোনালোকে চাই থাকক,
মইতো অনবৰতে মানুহৰ মাজত থাকো আৰু মানুহৰ লগত মই সাধাৰণ মানুহৰ লগত কথা পাতি থাকো সাধাৰণ মানুহ এতিয়া বিজেপি দলৰ বিপক্ষে বিজেপিৰ ধৰ্মীয় ৰাজনীতিয়ে এবাৰ কাম নকৰে আপোনালোকে চাই থাকক বিজেপিৰ আপোনাৰ কি কয় আপোনাৰ এই যিটো পইচা দিয়া ৰাজনীতি কি কয় আপোনাৰ আমাৰ কি কয় হেৰি তৈয়াৰ কৰা ৰাজনীতি হিতাধিকাৰী তৈয়াৰ কৰা ৰাজনীতিয়ে এবাৰ কাম নকৰে আপোনালোকে চাই থাকক 2026 চনত আমি বিৰোধী ঐক্য মঞ্চই বিজেপি দলক পৰাজিত কৰিম আপোনালোকে চাই থাকিব অসমৰ জনগণে বিজেপিক এবাৰ উফৰাই পেলাব বিজেপিয়ে অসমৰ একদম মানুহৰ কলিজাত আঘাত কৰিছে বিদেশী আনি লৈ বিজেপিয়ে অসমৰ মানুহৰ কলিজাত আঘাত কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰি বিজেপিয়ে আমাৰ কলিজাত আঘাত কৰিছে সকলো বস্তুৰ দাম বৃদ্ধি কৰি বিজেপিয়ে আমাৰ কলিজাত আক্ৰমণ কৰিছে এখন মটৰচাইকেল লৈ এটা ল'ৰা বাহিৰলৈ ওলাই যাব নোৱাৰে 12,000 টকাৰ ফাইন ভৰাই এখন টমটম এখন মানে আপোনাৰ ই ৰিক্সা এখন চলাই খাব নোৱাৰে মানুহৰ ওপৰত অনবৰতে ফাইন ট্ৰেক্টৰ এখন চলাই খেতিয়কে খাব নোৱাৰে পথাৰৰ পৰা উঠি অহা ট্ৰেক্টৰখনৰ ওপৰত বিজেপিয়ে টেক্স লগায় আৰু তাৰ পাছত তেওঁলোকে কেৱল ডাঙৰ ডাঙৰ ডায়লগ মাৰে গতিকে মই একদম আপোনালোকক কনফাৰ্ম কৰি দিছো যি খাজনা 5 টকা আছিলে 1 বিঘা মাটিত সেই খাজনা বিজেপিয়ে 300 টকা কৰিলে গতিকে কোন মানুহে বিজেপিক 26 চনত ভোট দিব কেৱল এই মুহূৰ্তত আমি বিৰোধী ঐক্য মঞ্চ একলগে থাকিব লাগে আৰু একেলগে এতিয়াৰ পৰা নিৰ্বাচনী প্ৰস্তুতি চলাব লাগে মই আকৌ এবাৰ ক'লো 2026 চনত বিজেপি হাৰিব এয়া মোৰ ভৱিষ্যতবাণী যদি নহয় আপোনালোকে 26 চনৰ পাছত মোক আপোনালোকে ধৰিব টিকেট আসলে ঘোষণা কৰিব বিৰোধী ঐক্য মঞ্চৰ টিকেট কেতিয়া ঘোষণা হ'ব আলোচনা কেতিয়া আছে আপোনালোকৰ আমি 20 তাৰিখৰ ভিতৰত অহা 20 তাৰিখৰ ভিতৰত মানে যেহেতু এতিয়ালৈকে মানে হেৰি ঘোষণা কৰা নাই ইলেকশ্যনি আমাৰ অধিঘোষণা আৰু আচৰণবিধি ঘোষণাই কৰা নাই তাৰ আগতে যেহেতু আমি বহুত দল লগ লাগি আছো আগতেই মানে প্ৰাৰ্থিত্ব ঘোষণা কৰাটোতো সম্ভৱপৰ নহয় চৰ্চা চলি আছে কিন্তু এতিয়ালৈকে যিমান ভালকে চৰ্চা চলিব লাগিছিলে সিমান ভালকে চলা নাই যিমান বেছি আৰু আমি কাম কৰিব লাগিছিলে তাতকে আৰু বেছি কৰিব লাগিছিলে কৰা নাই আমি পিছ পৰি আছো সেইটো হয় এইটো মিছাকৈ লাভ নাই মই সেইকাৰণে এই মুহূৰ্তত সকলোকে আৰু বেছি এক্টিভ হ'বৰ কাৰণে আহ্বান জনাইছো আৰু যেনেকৈ বিজেপিয়ে প্ৰত্যেকটো পঞ্চায়তত এজন এজন MLA নিযুক্তি দিছে আমিও আমাৰ MLA আৰু আমাৰ নেতাসকলক প্ৰত্যেকটো পঞ্চায়ত নহয় দৰকাৰ হ'লে প্ৰত্যেকটো বুথৰ দায়িত্ব দি আমি কাম আগবঢ়াব লাগিব মই কালি লখিমপুৰলৈ গৈছিলোঁ আৰু লখিমপুৰৰ পৰা ঘূৰি অহা অৱস্থাত যিহেতু উপনিৰ্বাচনটো আছে বিহালীত গতিকে কাষে কাষে চাই ফুৰিছোঁ যে একচুৱেলি পৰিস্থিতি কাৰ কি চলি আছে এতিয়া বিশেষভাৱে আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী কোন হ'লেনো নিৰ্বাচনত জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধ হৈ খেলিলে জিকাৰ কিমান সম্ভাৱনা আছে সেই গোটেইবিলাক দিশ এবাৰ চাবৰ কাৰণে বেলেগ বেলেগ ঠাইত গৈ বেলেগ বেলেগ মানুহৰ লগত এনে কথা পাতিছোঁ তাৰ বাহিৰে আন বেলেগ কোনো কাম কৰা নাই মানুহৰ লগত খালি কথা পাতিছোঁ যে একচুৱেলি আজিৰ দিনটোত কেনেকুৱা পৰিস্থিতি হৈ আছে বিহালীৰ জনসংখ্যাৰ গাঁথনিটো বুজিবলৈ যত্ন কৰিছোঁ মানুহৰ দাবী দাবাবিলাক বুজিবলৈ যত্ন কৰিছোঁ মানুহে কি বিচাৰি আছে বিহালীত এতিয়া বিজেপি শাসক দলটোৰ প্ৰতি চৰকাৰৰ প্ৰতি মানুহৰ দৃষ্টিভংগী কেনেকুৱা হৈ আছে এইবিলাক বুজিবৰ কাৰণে যত্ন কৰিছোঁ আৰু যত্ন কৰি অকণমান চেষ্টা কৰিছোঁ যে কাকনো আচলতে ইলেকশ্যনত প্ৰাৰ্থিত্ব দিলে জিকাৰ সম্ভাৱনা আছে আৰু বিজেপিৰ বিৰুদ্ধে আমি কি কি ইছ্যুজক লৈ আগবাঢ়িব পাৰোঁ সেইবিলাক বস্তু বুজিবৰ কাৰণে অনুসন্ধান কৰিবৰ কাৰণেহে আচলতে কালিৰ দিনটো মই ইয়াতে ৰৈ দিলোঁ ৰাইজৰ দলো প্ৰাৰ্থী আগবঢ়াব নেকি না আমি মানে মই এটাই কথা কওঁ যে কালি হাৰিয়ানা নিৰ্বাচনৰ শিক্ষাটো কি কালি হাৰিয়ানা নিৰ্বাচনৰ শিক্ষাটো হ'ল যে বিৰোধী পক্ষ যদি ঐক্যবদ্ধ হৈ নাথাকে আজিৰ দিনটোতো বিজেপি জিকি যাব পাৰে যদিও সৰ্বভাৰতীয় পৰ্যায়ত আমি দেখিছোঁ যে বিজেপিৰ শক্তি যথেষ্ট কমি গৈছে কিন্তু আমি এটোও দেখিছোঁ যে বিৰোধীৰ ভোট বিভাজনৰ জৰিয়তে সদায় বিজেপিয়ে মানে মাইক্ৰ' লেভেলত সদায় পলিটিক্সটো কৰে দ্বিতীয়তে আমি কালি হাৰিয়ানা নিৰ্বাচনত দেখিলোঁ যে সাংঘাতিক ধৰণে বিজেপি দলে
ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট বা নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বিভিন্ন ধৰণৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰি কি কৰিছে, সৰু সৰু লেভেলত ক'ৰবাত 2000 ভোট ভাঙিছে, ক'ৰবাত 5000 ভোট ভাঙিছে, ক'ৰবাত 4000 ভোট ভাঙিছে। এনেকে মানে গোটেই নিৰ্বাচনটো এনেকুৱা ধৰণে মানে আপোনাৰ মেনিপুলেট কৰিছে যে সেইটো মানে একেবাৰে শিকিবলগীয়া এটা কথা। এতিয়া আমাৰ অসমৰ যিটো উপ নিৰ্বাচন আছে, অসমৰ উপ নিৰ্বাচনত যদি আমি বিৰোধী দলসমূহে এই কথাটো উপলব্ধি নকৰোঁ আৰু বিশেষভাৱে 2026 চনৰ নিৰ্বাচনৰ কাৰণে যদি আমি ঐক্যবদ্ধ হৈ নাথাকোঁ, যদি কোনোবাই মদগৰ্বী হয়, কোনোবাই যদি বেছি উৎসাহিত হৈ যায়, কোনোবাই যদি অহংকাৰী হৈ যায় আৰু কোনোবাই যদি ভাবে যে অকলেই আমি ইলেকশ্যন জিকিম, তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে বিজেপিৰ এতিয়াও শক্তি আছে যে তেওঁলোকে আমাক বিৰোধী পক্ষক হৰুৱাই দিব পাৰিব। সেইকাৰণে বিহালী নিৰ্বাচনৰ ক্ষেত্ৰতো মই অতি স্পষ্টভাৱে কওঁ যে বিহালী নিৰ্বাচনত আমি সকলোৱে মিলি এইবাৰ উপ নিৰ্বাচনত সকলোৱে মিলি বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ প্ৰাৰ্থী, সন্মিলিত প্ৰাৰ্থী এজন হ'ব লাগে। সেইকাৰণে মই বাৰম্বাৰ বুজিবলৈ যত্ন কৰিছোঁ যে যদি CPIML বিবেক দাসক মানে বিহালীত কেণ্ডিডেটছাৰ দিয়া হয়, তেতিয়াহ'লে আমাৰ জিকাৰ সম্ভাৱনা কিমান। যদি অন্য কোনোবা প্ৰাৰ্থীক দিয়া যায় তেতিয়াহ'লে জিকাৰ সম্ভাৱনা কিমান। এনে আজিৰ দিনটোলৈকেতো আমি অতি স্পষ্টভাৱে কৈ আছোঁ যে আমি সন্মিলিতভাৱে ইলেকশ্যন খেলিবই লাগিব আৰু কোনো পধ্যে ইফাল সিফাল হ'ব নোৱাৰিব। আপোনালোকে জানে যে আমাৰ যিটো উপ নিৰ্বাচন, এই উপ নিৰ্বাচনত আমাক ৰাইজৰ দলকো এখন খেলিবৰ কাৰণে কৈছিলে বিৰোধী ঐক্য মঞ্চই, কিন্তু আমি নেখেলোঁ। কাৰণ আমি ভাবোঁ যে এই সময় ত্যাগৰ সময়, আমি ভাবোঁ যে এই সময় বুজাবুজিৰ সময়, আমি ভাবোঁ যে আমি সকলোৱে মিলি ইলেকশ্যনটো খেলিব লাগে আৰু তেতিয়াহে আমি বিজেপিক পৰাভূত কৰিব পাৰিম। গতিকে এটা শাসক দল যেতিয়া থাকে, শাসক দলৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে সকলোৱে নিৰ্বাচন খেলিব লাগে আৰু সেইকাৰণে মই ভাবোঁ যে বিহালীৰ নিৰ্বাচনটোত আমি ঐক্যবদ্ধভাৱে এবাৰ নিৰ্বাচন খেলিম। বৰ্তমান ৰাজ্য চৰকাৰ যি ৰাজকোষ উদং হৈ পৰিছে নেকি, আপুনি কি ভাবে? মানে একেবাৰে এইটো সত্য কথা যে এতিয়া বিজেপি চৰকাৰখন একেবাৰে দেউলীয়া হৈ গ'ল। দেউলীয়া মানে মই নিজে বিধায়ক চাওক আৰু মই খুব ভালকৈ বাজেট পঢ়োঁ আৰু মই কেনেকৈ ক'ৰ পৰা ৰেভিনিউ ৰিচিভড হয়, পইচা ক'ৰ পৰা আহে আৰু ক'ত খৰচা হয় তাক ডিটেইলছত বুজিবলৈ যত্ন কৰোঁ। মই নিজে আপোনালোকে জানে যে মই পঢ়া শুনা কৰোঁ, গতিকে একদম ডিটেইলছত বুজিবলৈ আৰু প্ৰেক্টিকেলি কথাবিলাক উপলব্ধি কৰিবলৈ যত্ন কৰোঁ। এতিয়া এটা বস্তু দেখা গৈছে যে বিজেপি কেন্দ্ৰত চৰকাৰ অহাৰ পাছত যেতিয়া বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিলে, লগে লগে বিজেপিয়ে কি হ'ল, বিজেপিয়ে কেন্দ্ৰীয় চৰকাৰে আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে আমি চেণ্ট্ৰেলৰ পৰা 3টা ফাণ্ড পুৰা নোপোৱা হৈ গ'লোঁ, হা। এটা দুটা স্পেচিয়েল ফাণ্ড আমি নোপোৱা হ'লোঁ, স্পেচিয়েল চেণ্ট্ৰেল ফাণ্ড আমি দুটা নোপোৱা হ'লোঁ আৰু এটা জেনেৰেল ফাণ্ড নোপোৱা হৈ গ'লোঁ। আগতে কি আছিলে যে বিশেষ ৰাজ্যৰ মৰ্যাদা যেতিয়া আছিলে তেতিয়া কি আছিলে যে কেন্দ্ৰীয় চৰকাৰে যিমান কৰ উঠায় তাৰ 56.25% বিশেষ ৰাজ্যবিলাকক দি দিয়ে, বাকী 44.75%হে হেৰিয়ে পায়, মানে ডাঙৰ ৰাজ্যবিলাকে পায়। এতিয়া সেই যিটো ফাণ্ড, সেই ফাণ্ড দিয়া কাৰবাৰটোকে বন্ধ কৰি দিলে। তাৰপিছত আকৌ চেণ্ট্ৰেল স্পেচিয়েল ফাণ্ড আছিলে দুটা, সেই দুইটা ফাণ্ডো বন্ধ কৰি দিলে। এতিয়া মাত্ৰ আমি চেণ্ট্ৰেল যিবিলাক আমাৰ মানে স্কিম আছে, চেণ্ট্ৰেল স্পনচৰ্ড স্কিম, তাৰ বাহিৰে আৰু ধাৰ লোৱাটোৰ বাহিৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা একো নাপাওঁ।